নমস্কাৰ ৰাইজ, আজি আপোনালোকক এটা খুব ধুনীয়া ৰাস্তা আপোনালোকক দেখাম। হাজোৰ 420 নেশ্যনেল হাইৱেটো আপোনালোকক দেখাম। চাই লওক, এইটো হৈছে আমাৰ হাজোৰ 420 নেশ্যনেল হাইৱে। এই ৰাস্তাটো খুব ধুনীয়া ৰাস্তা। পৃথিৱীৰ ভিতৰত হয়তো এনেকুৱা 420 নেশ্যনেল হাইৱে হয়তো আপোনালোকে কম দেখিছে। নহয়, আপোনালোকে দেখাই নাই। পৃথিৱীৰ ভিতৰত এনেকুৱা 420 নেশ্যনেল হাইৱে হয়তো পৃথিৱীৰ ভিতৰত নায়েই। তো ৰাইজ, আকৌ এবাৰ কৈ আছো, এইটো হৈছে আমাৰ হাজোৰ 420 নেশ্যনেল হাইৱে। চাই লওক আপোনালোকে, পানী জমা হৈ আছে ইয়াত। খুব ধুনীয়া ৰাস্তা। পৃথিৱীৰ ভিতৰত হয়তো এনেকুৱা ৰাস্তা আপোনালোকে দেখা নাই। এই ৰাস্তাটো সৌন্দৰ্য খুব ধুনীয়া, খুব ভাল লাগে। ইয়াত গাড়ী চলাইও ভাল লাগে, মানে খোজকাঢ়িও ভাল লাগে। আৰু প্লাছ এই ৰাস্তাটোত বহুকেইটা সুবিধা আছে। সুবিধাকেইটা আপোনালোকক মই পিছত কৈ আছো। আগে ৰাস্তাটো চাই লওক, গাড়ী আহি আছে, খাল বাম আছে, বহুকেইটা খাল বাম আছে। এই ৰাস্তাটো চাই লওক আপোনালোকে, খুব ধুনীয়া ৰাস্তা। এনেকুৱা ৰাস্তা পৃথিৱীৰ ভিতৰত দেখা নাপায়। আকৌ এবাৰ কৈছো, এনেকুৱা 420 ৰাস্তা আপোনালোকে দেখা নাই। এনেকুৱা 420 ৰাস্তা হয়তো আপোনালোকে দেখা নাই। তো গাইজ, এই ৰাস্তাটো প্ৰথম সুবিধাটো আপোনালোকক কৈ আছো, এই ৰাস্তাটোত অলপ বৰষুণ দিলে একাঠু একাঠু পানী হয়। আৰু যদি কোনোবাই পানী খচি পোৱা নাই, এই ৰাস্তাটোৰ ফালে আহিলে হ'ল, একাঠু একাঠু পানী খচি গেলি হ'ল। খুব ধুনীয়া ৰাস্তা, মানে পৃথিৱীৰ ভিতৰত একাঠু একাঠু পানী উঠা ৰাস্তা হৈছে এইটো আমাৰ হাজো 420 নেশ্যনেল হাইৱে। আৰু এটা সুবিধা আছে, এই ৰাস্তাটোত গাড়ী স্পীড চলাব নোৱাৰা, যাৰ ফলত কোনোবাই যদি ৰাস্তা পাৰ হওঁতে ৰখি থাকিব লাগে, বেছি সময় ৰখিব লগা নহয়। তুৰন্ত যাব পাৰিবি, তুৰন্ত আহিব পাৰিবি। এইটো এটা হৈছে দ্বিতীয় সুবিধা। আৰু 3 নম্বৰ সুবিধাটো হৈছে, কাৰোবাৰ যদি হাগা লাগি আছে, গাড়ীত আছে, টেনচন ল'ব মানে গাড়ীতে ওলাই যাব। আৰু বহুত সুবিধা আছে, সেইবিলাক সুবিধা বাৰু নকওঁ। গতিকে ৰাস্তাটো চাই লওক আপোনালোকে, কি ধুনীয়া ৰাস্তা, একদম সৌন্দৰ্য। আপোনালোকে চাই লওক ৰাস্তাটোৰ। পৃথিৱীৰ ভিতৰত এনেকুৱা 420 মানে নেশ্যনেল হাইৱেটো আপোনালোকে দেখা নাই। এয়া চাই লওক, আমাৰ প্ৰথম নেশ্যনেল হাইৱে 420। গতিকে ধুনীয়া জাম লাগছি, চাই লওক ৰাইজ, ইমান ধুনীয়া জাম, মানে গাড়ীকেইটা লাহে লাহে চলাব লাগে। খুব ভাল লাগছে, এনেকুৱা জাম চাইও ভাল লাগে। এইটো বঢ়িয়া বঢ়িয়া। এবাৰ এটা লওঁ ন। এই ভিডিঅ'টো বনাব পৰা আজি মই বহুত সুখী, বহুত গৌৰৱান্বিত। কাৰণ এনেকুৱা ধুনীয়া ৰাস্তা আপোনালোকক দেখাব পাৰিছোঁ। এনেকুৱা 420 নেশ্যনেল হাইৱে হাজোৰ আপোনালোকক দেখাব পাৰিছোঁ। গতিকে ধন্যবাদ, জয় আই অসম। পিছলৈ আকৌ এনেকুৱা ভিডিঅ' বনাম। ধন্যবাদ।